নমস্কাৰ, মই আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম হৈছে তোৰ অৱহেলাৰ চহৰখনত। কথা বৰষা গগৈ, আবৃত্তি বিদিশা বসুমতাৰী। তোৰ অৱহেলাৰ চহৰখনত পঞ্জীভূত হৈ থকা বহু ক্ষোভেৰে সাজিছো বিষাদৰ ঘৰ। শব্দবোৰ নীলাভ কৰি বহুবাৰ ভাগিলো পকী দেৱাল। চেনেহৰ চৰায়ে পখালিব বুলি ৰঙচুৱা ঠোঁট বহু যতনেৰে ৰাখিছিল হৃদয়ৰ সাগৰ। এখোজ দুখোজকৈ তই পিছুৱাই গৈ থাকিলে, লাহে লাহে হেৰাই গৈ থাকিলে নিষিদ্ধ গলিত। মই ৰৈ আছিলো গছজোপাৰ তলত, তই ঘূৰি আহিবি আৰু আমি দুয়ো একেলগে বহি বহু কথা পাতিম। সন্ধিয়া জোনৰ পোহৰত এটুকুৰা নিজান ঠাইত। নাই, তই নাহিলি। কবিতাৰ বৰষুণ জাকি নোৱাই থাকিলো মোৰ অসৰি শৰীৰে।